মৰ্নিং টুইন ট্ৰেভেলছৰ নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। এতিয়া আমি আকৌ আজি নতুন প্লেনিং কৰি ওলাইছোঁ। এয়া ৰাজেশো আহি পালেহি। নমস্কাৰ। এতিয়া আমি ওলাই গ'লোঁ। এয়া আমাৰ হেলমেট ৰেডি হৈ আছে। এতিয়া আমি হেলমেট ল'ম, দুইটা যাম। ৰাজেশ কি কোৱা? ব'লা আৰু গৈ থাকোঁ তেতিয়া আজিলৈ। ব'লা আজি তেতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ। ফাইনেলি আমি ওলাই আহিলোঁ। এতিয়া আমি প্ৰথম তিতাবৰলৈ গৈ লওঁ। ৰাজেশ নে কি কোৱা? ব'লা তিতাবৰলৈ গৈ লওঁ। তিতাবৰলৈ গৈ লওঁ, তাৰপিছত আমি তিনিআলি পাই ডিচিশ্যন ল'ম ন, ক'ত যাম। জেগাত যাম ডিচাইড কৰি ল'ম। ভাই কেইবাটাও জেগা চিলেক্ট কৰা যায়, তেওঁলোকে ডিচাইড হোৱা নাই। আকৌ তাৰ পৰা ডিচাইড কৰি আমি গৈ থাকিম আৰু এতিয়া। ব'লা গৈ থাকোঁ নে কি? ব'লা আৰু। আমি এতিয়া NN শইকীয়া কলেজৰ ওচৰ পালোহি। এইখিনিতে মনজিৎহে ৰৈ আছে। এতিয়া মনজিৎহে ৰৈ আছে। এতিয়া গোটেইকেইটা গোট খালোঁ নে কি? ৰাজেশ, মনজিৎ আহিলোঁ আৰু ওলাই যাম আজিও। গৈ থাকোঁ। এইখনেই NN শইকীয়াখনতে আমি পঢ়িছিলোঁ আগতে। আমাৰ গ্ৰেজুৱেশ্যন ইয়াতে কমপ্লিট হৈছিলে। ইয়াতে কমপ্লিট হৈছে। মনজিৎ ইয়াতে পঢ়া নেকি? ইয়াত নহয়, ইয়াত নহয় ন, যোৰহাটত। চ' ষ্টাৰ্ট কৰি দিওঁ নেকি? ব'লা। চাৰিআলি, এতিয়া আমি লিচুবাৰী চাৰিআলি বা লেফ্ট ছাইডত যাম নে কি ৰাজেশ? চাৰিআলি লেফ্ট চাইডে এইপিনে গৈ এগ্ৰিকালচাৰ পাই যামগৈ। এই ৰখাই দিলে নহয় গাড়ীখন, কি হ'ল আকৌ? এতিয়া পাই যামগৈ। লিচুবাৰী চাৰিআলিত গাড়ী এনেকুৱা ভিৰ লাগিছে আজি, দেখিছে দেওবাৰ দিনটোতো। এইবিলাক কিনাৰে কিনাৰে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিচাৰ্চ চেণ্টাৰবিলাক আছে। যিমানটো পাৰিছোঁ দেখাই দিছোঁ আপোনালোকক। এতিয়া আহি পাই গ'লোঁ আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। এখন আপোনালোকে মুখৰ আগত দেখিছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেট। এতিয়া আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা ফাৱেদি আহি আছোঁ। পিছত যদি আমি পাৰোঁ আহি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভিতৰত সোমাই মেলি আপোনালোকক দেখুৱাম বা দেখুৱাব পাৰোঁ যদি। এতিয়া আহি পাই গ'লোঁ হাইৱে কিনাৰত। আমি এতিয়া হাইৱে পৰা লেফ্ট ছাইডে যাব লাগিব দেৰগাঁও ৰোডত গৈ অলপ আগতে আমি অলপ দূৰ যাব লাগিব, তাৰপিছত আমি সোমাম আৰু। এতিয়া গোটেই হাইৱেটো বনাই আছে, এইফালে দেখিছে, গম পাই চাগে আপোনালোকে। কমপ্লিট হোৱাকৈ নাই আৰু। এতিয়া আমি ইয়াৰ পৰা কিমান যাব লাগিব আছিলে? যাব লাগিব, যথেষ্টখন আছে দূৰ ইয়াৰ পৰা। দূৰ আছে ন অলপ দূৰ? ময়ো আহিছিলোঁ, বহুত দিনতে আহিছিলোঁ। একেবাৰে কলেজৰ দিনতে আহিছিলে চাগে? কলেজৰ দিনতে অহা আৰু ৰাস্তাটো অলপ চাব লাগিব। মই ইয়াত আগলৈকে অহা নাই বাৰু এইটো জেগাত, য'ত গৈ আছোঁ। আহিবা, নেক্সট টাইম আহিব পাৰিবা। আজি গৈ লওঁ ধুনীয়াকৈ। ধুনীয়া জেগা, ধুনীয়া জেগা একদম। ৰখিলে ক'বলৈ বহুত ধুনীয়া জেগা হয়। আহিছোঁ চুকাফা ক্ষেত্ৰলৈকে এই চাইডে আহিছোঁ। কাজিৰঙা ইউনিভাৰ্চিটিও এইটো চাইডে আছে। কাজিৰঙা ইউনিভাৰ্চিটি আহিছে নাই? আহিছোঁ। মই কিবা ইণ্টাৰভিউ এক্সাম দিব আহিছোঁ। ইণ্টাৰভিউ এক্সাম দিব? তাৰপৰা চুকাফা ক্ষেত্ৰলৈ আহিছে? চুকাফা আহিছোঁ এবাৰ। যেতিয়া আহিছোঁ চুকাফালৈ, তেতিয়া চুকাফা ক্ষেত্ৰ বনাই আছিলে ন? ভালকৈ নাই হোৱা। আজিও সোমাই যাম চুকাফা ক্ষেত্ৰতো। অঁ, আজি সোমাই যাম চুকাফা ক্ষেত্ৰ। আজি আৰু এইটোৱে নাযাওঁ, আজি ভালকৈ উপভোগ কৰি যাম চুকাফা ক্ষেত্ৰ। ধুনীয়াকৈ আজি আপোনাৰতো খানা বনাই আহিছিলে আপুনি? মইতো বনাই থাকোঁতে অহা। এতিয়া ভালকৈ চাই যাম দুইজনে আমি। এতিয়া আমি পাই গ'লে বৰ্তমান NIST, নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। এইটো এটা ৰিচাৰ্চ চেণ্টাৰ হয়। গেটখন এখন চাই লওক, গেটৰ ভিতৰততো সোমাব নোৱাৰি, গেটখনৰ পৰাই দেখালোঁ। এতিয়া আমি আহি আছিলোঁ যোন জেগালৈ, সেইটো জেগা আমাৰ প্লেনিংটো বৰ্তমান চেঞ্জ হৈ গ'ল মানে আমি ৰাস্তাটো অলপ আগলৈ পাৰ হৈ গুচি আহিলোঁ। চ' এতিয়া আমি চুকাফা ক্ষেত্ৰলৈকে গুচি যাওঁ নে কি কোৱা? তাকে এতিয়া ঘূৰি নাযাওঁ সেইটো জেগালৈ, ঘূৰি নাযাওঁ। চুকাফা ক্ষেত্ৰৰ পৰা গৈ তাত সোমাই দিমগৈ আমি। অঁ, আমি আজি চুকাফা ক্ষেত্ৰতে প্ৰথম সোমাই লওঁ। চ' ব'লা। বৰ্তমান চুকাফা ক্ষেত্ৰ বাইক চাইক পাৰ্কিং কৰি দিলোঁ। এতিয়া আমি ভিতৰলৈ গৈ থাকোঁ ন অখিলা? টিকেট কিমান হয় লৈ লওঁগৈ। বেগটো লৈ আহিলোঁ, জেকেটটোত। এইখন দেখিবলৈ পাইছে গেটখন ধুনীয়াকৈ। ব'ল আৰু গৈ থাকোঁ। আমি বাইকখন এণ্ট্ৰি কৰি ল'বলগীয়া হৈছে। বাইকৰ নম্বৰ এণ্ট্ৰি কৰিলে বোলে ভিতৰলৈ সোমাব দিব।
চ' ৰাজেশৰ নিজৰ গাড়ী বাইকৰ নম্বৰটো মনত নাই আৰ চি গোটেই বিচাৰি হাহাকাৰ লাগিছে তাৰ ব'লা টিকেটটো লৈ লওঁগৈ আমি নাম্বাৰ চাম্বাৰ এণ্ট্ৰি কৰিলোঁ এতিয়া টিকেট ল'ব লাগিব ইয়াত টিকেটটো লৈ লওঁ টিকেট কিমান 20 টকাকৈ জানো 4জনৰ দি দিয়ক দেখাই দিয়া ৰাজেশ ভালকৈ বেগত কি আছে বেগকেইটা দেখাব মোৰ বেগৰ পৰা চেণ্ডেল খুলি দেখাই দিয়া ৰাজেশ অকল জেকেটটা সোমাই আছে উলিয়ালে সোমাবলৈ দিগদাৰ হ'ব চাব বহুত ডাঙৰ আমি টিকেট চিকেট কাটি সোমাই আহিলোঁ ৰাজেশে টিকেট কাটিলে তাৰ বেগ চেগ খুলি চালে গোটেই মোৰ বেগ চালে বাৰু কিবা চাইছে একো নাইতো এতিয়া টিকেটটো এয়া কাটি আনিছোঁ ধুনীয়াকৈ পাৰ পাৰ্চন 20 টকাকৈ লৈছে আৰু কিমান টু হুইলাৰ 10 টকা এখনত টোটেল আমাৰ 100 টকা হ'ল টোটেল 100 টকা হ'ল গোটেইকেইজনে মুখৰ আগতে আহিয়ে সোমাই দেখিছেনে কি ধুনীয়া এটুকুৰা মানে ফুলনি জেগা চব দেখাই যায় ধুনীয়াকৈ এয়া চুকাফা ক্ষেত্ৰৰ ভিতৰত সোমাই আহিলোঁ এতিয়া সন্মুখত দেখিছে এখন জুইশাল ৰেষ্টুৰেণ্ট তাৰপিছতে আছে জুইশাল ইয়াত বহুত ধুনীয়া খানা পায় জুইশালত আমি আগতে আহোঁতে খাইছোঁ কিন্তু এতিয়া নোসোমাওঁ আমিতো নোসোমাওঁ এতিয়া তথাপিতো আপোনালোককে দেখাই দিছোঁ জুইশাল আপোনালোকে থকাৰ ব্যৱস্থা আছে ইয়াত ধুনীয়াকৈ তাৰপৰা দিছ ইজ মনজিত দা দৃশ্যগ্ৰহণ চলি আছে ন চলি আছে এতিয়া আমি ফাৰ্ষ্ট গোটেই চুকাফা ক্ষেত্ৰৰ চাৰিপাশটো একবাৰ ঘূৰি ল'লোঁ ধুনীয়াকৈ তো এইপিনে আছে আৰ্ট গেলেৰী নহয় এইফালে একচুৱেলি মিউজিয়ামটো আছে আৰ্ট গেলেৰী আছে চুকাফা মূৰ্তিৰ তলতে আছে এতিয়া ফাৰ্ষ্ট চুকাফা মূৰ্তি চাব গৈ সময় ন মানুহ দেৰি আছে ন তাত প্ৰথমতে এতিয়া যাবলৈ ভিডিঅ' বনাবলৈ কিবা এখন লাগিছে নে কি কৰা কথাবোৰ ক'বলৈ লাজ লাগিলে সেইকাৰণে আমি এক পাক মাৰি ল'লোঁ মানুহবোৰ কমে নেকি বোলো তথাপিতো আমি গৈ আছোঁ এইজন ৰখি আছে অলপ হাঁহি গৈছে চাহ লৈছে হয় এইবাৰ অলপ সাহস উঠাই পিনি আমি যাব লৈছোঁ আৰু এইবাৰ আমি দেখামেই আৰু নে কি এইবাৰ উঠিমগৈ বুলি মানে বহুত প্ৰব্লেম হৈ যায় পিনে জোলনা আছে মানুহে খেলি আছে ধুনীয়াকৈ আৰু যাম এতিয়া চুকাফা মূৰ্তি হয় নাই বোলে মানুহবোৰ কমিছে নি কেনেবাকৈ তাকে এইবাৰ কথা চথা ক'ব পাৰিম চাগে দেই ৰাইজ এনেকৈ সোমাম আৰু এতিয়া এক পাকনো মাৰি আহিলোঁ পূৰা বোলা আহক গোটোৱা পাই যাম এবাৰ সোমামেই আৰু এতিয়া আমি পালোহি মেইন লেফ্ট চাইডে আছে চুকাফা মেইন মূৰ্তি এয়া স্বৰ্গদেউ চাওলুং চুকাফা স্মৃতি সৌধ প্ৰথমজন স্বৰ্গদেউ চবলক ওচৰৰ পৰা দেখুৱাই দিওঁ ভালকৈ এয়া হৈছে চুকাফা মূৰ্তি ধুনীয়া এটা লিখা আছে জোতা চেণ্ডেল খুলি যাব চ' আমি খুলি লওঁ আগত জোতা চোতা কেইজনীয়ে খুলি দিছে ধুনীয়াকৈ জোতা চেণ্ডেল চুকাফা মূৰ্তিটো এইফালে বেক চাইডে আছে ৰাইট চাইডে আছে আপোনাৰ জুইশাল ৰেষ্টুৰেণ্ট
তো এই চাইডে পিছ চাইডে একোডাল নাই আৰু পিছ চাইডে গোটেই পথাৰ আছে অকল এইটো চাইডে আৰু আপোনাৰ লেফ্ট চাইডে আছে আপোনাৰতো মিউজিয়াম চুকাফা ক্ষেত্ৰৰ মিউজিয়াম হয় এতিয়া এইখিনিৰ পৰা ওলাই দিওঁ ন এতিয়া ওলাই পেলাই আৰ্ট গেলেৰীটো চাই লওঁ একবাৰ আৰ্ট গেলেৰীটো কেমেৰা এলাও নাই চাগে এইটো মিউজিয়ামতো নাই কেমেৰা মিউজিয়ামতো নাই ফাৰ্ষ্ট জোতাযোৰ ভিতৰতো দেখালোহেঁতেন জোতাযোৰ পিন্ধিলোঁ একদম ধুনীয়াকৈ চুকাফা মূৰ্তিৰ পৰা বাই বাই এতিয়া আৰ্ট গেলেৰীৰ পৰা ওলাই আহিলোঁ এতিয়া মিউজিয়ামৰ ফালে এটা চাই যাওঁ ন দেখিলা মিউজিয়ামত এপাক সোমাই যাওঁ ইয়াত বা কি কয় এতিয়া তাততো মোবাইল নিবলৈই নিদিলে তাত মোবাইল এলাও নকৰিলেই মোবাইলটো নিদিয়ে ছুইচ অফ কৰিব লাগিব নহ'লে 1000 টকা ফাইন এইপিনে এতিয়া মিউজিয়ামটো সোমাই যাওঁ ইয়াতো চাগে অফেই কৰিব লাগিব মোবাইল ব'লা গৈ থাকোঁচোন যি হয় দেখা যাব ন যি হয় বোলে দুটা দেখিছ নাই হেৰি একদম কেনেকৈ কেনন বৰটো এইটো সংগ্ৰহালয় মিউজিয়াম মুখতে দুটা বৰটো দেখিছ বাৰে এটা কেনৰ ৰাখি দিছে একদম এইটো ইণ্টাৰফেচ টেকিং স্নেপ ফটোগ্ৰাফ নট এলাউড কেমেৰা এইটো লিখা আছে কেমেৰাগ্ৰাফি ন এলাউড ক্ষেত্ৰৰ পৰা ওলাই দিওঁ আৰু গোটেইখন চাই মেলি হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু নহ'লে আকৌ আমাৰ বেলেগবিলাকলৈ যাবলৈ দেৰি হ'ব তেতিয়া ধুনীয়াকৈ ওলাই দিওঁ ইয়াৰ পৰা ভালেই লাগিলে ইয়ালৈ আহি বহুত ধুনীয়া হয় আহিব যিসকল নাহে আপোনালোক আহিব পাৰে বহুতো আহিছে যোৰহাটৰ হ'লেও বাহিৰৰ হ'লেও আহিছেই যিসকল নাহে আহিব পাৰে বহুত ধুনীয়া জেগা হয় এইটো এটা ইয়াৰ পৰা ওলাই দিওঁ আৰু ন ধুনীয়াকৈ ওলাই দিওঁ আৰু ইয়াৰ পৰা এতিয়া আমি যিমান পাৰোঁ ওচৰৰ জেগাবোৰৰ পৰাই প্ৰথম আৰম্ভ কৰিছোঁ লাহে লাহে গৈ থাকিম আৰু দূৰণিলৈ নে কি কয় তাকে আমি চুকাফা ক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু গৈ থাকোঁ ইয়াৰ পৰা তেতিয়া গৈ আছোঁ নেক্সট প্লেচত নে কি কৈছিলা নেক্সট প্লেচত আৰু ইয়াতকৈ ধুনীয়া হয় চ' ফাইনেলি আজি ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ ৰাজেশ আহি আছে পিছে আমি গৈ আছোঁ নেক্সট লোকেশ্যনত ৰাজেশ পালেহি আজি ভিডিঅ' আমি ইমানতে সামৰণি মাৰিছোঁ বাই বাই ৰাজেশ কৈ দিয়া গৈ থাকোঁ ন ইয়াৰ পৰা নেক্সট প্লেচলৈ গৈ থাকোঁ আমি নেক্সট প্লেচতকৈ ধুনীয়া হয় আজিৰ ভিডিঅ'টো ইমানতে শেষ নে কি আজি ভিডিঅ' ইমানতে শেষ কৰিছোঁ তো নেক্সট ভিডিঅ'ত লগ পাব ধুনীয়া জেগাত আকৌ গৈ থাকোঁ আৰু গতিকে আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব ধুনীয়াকৈ